এই থকা ভিডিঅ'বোৰ মিছ কৰিবৰ ইচ্ছা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টাটো দবাই দিয়ক। Saya pun korban. Hello? Halo ma. Lo ভালে আছা নে? শুন মই ভালে আছো দে। কি কৰি আছা? কিনো কৰিম হালতে বহি আছো দে। তোমাৰ মোৰ মনত পৰি আছে অ। মনততো পৰিবই, তই ইমান দিন অহাই নাই। তোৰ কিদিনা ভিতৰটো আনিব গৈ আছো মা। হ'ব দে তই আহিবি। মই এতিয়া ৰাখিছো মা, মোৰ অলপ কাম আছে। হ'ব দে ৰাখো মই। দীপেন ক'ত যা? দোকানৰ পৰা হ'ল আজি দেখো বহুত বুদ্ধিত আছা এইকেইদিনৰ ভিতৰতে আমাৰ বাপা আহি দেল্লীত লৈ যাব মোক। দে ভালে বুদ্ধি, তইতো অকলে থাকাতে দে মই যাওঁ দে। অ মা। তই আহিলি দেখো মোক দে পৰিয়ালখন ধুলো। অ মিৰিন। বিকাশ তই কেতিয়া নাহিলি? কালি হলো ৰবা। পিছে তোমাৰ খবৰ ভালনে? আছো দি ভালে। তোমাৰ লগত মোৰ এটা কথা আছিল। মই মাক দিল্লীলৈ লৈ যাম বুলি ভাবিছিলোঁ। ইয়াতে থকা মাটিনি মই বিক্ৰী কৰিম বুলি ভাবিছিলোঁ। তুমি এটা মানুহ বিচাৰি দিবাচোন এইকেইদিন ভিতৰতে। বঢ়িয়া, মোক এটা মানুহে মাটিৰ কথা সুধিয়ে আছে। কালি মানুহজনক লৈ তোৰ ঘৰলৈ যাম দি মই। হ'ব দে মই এতিয়া যাওঁ। যা। অ মা, মাটি কিনা মানুহ এজন পালো। কি কৰ মাটি? কিয়? আমাৰ ঘৰৰ মাটি। ঘৰৰ মাটি আকৌ কিয় বেচা? আৰে তইতো মোৰ লগতে থাকিবি, ইয়াত মাটি কোনে চাব? গাঁৱৰ মানুহবোৰ যিহে লুবিয়া, এইবোৰ দখল কৰি ল'ব। এনে বেলেগৰ বস্তুবোৰ বৰ চকু, নিজৰতো একো নাইয়ে। কেনেকৈ বেলেগৰ বস্তু নিজৰ কৰি ল'ব পাৰে তাকে ভাবি থাকে। দে তই যি কৰা কৰ, তইনো মোৰ বেয়া চিন্তা কৰিবি না। মই পেলাই আহাচোন অলপ। অলপ ৰবাচোন। কেইটামান চাইন মাৰি দিয়া আছো। আৰু ক'ত? ইয়াতে তোমাৰ ইয়াতে তোমাৰ দিলে হ'ব। হ'ব। বুঢ়ী ও মিরেন দাঁড়াও। বিকাশ এহেঁতে গোবিন্দ বৰ্মন। ডকুমেন্টস ক্লিয়ার আছে? আছে আছে। এইবোৰ থাকা ফাইলটো লৈ আহাচোন।
ঠিক আছে মিলন তুমি সেই বইটো লৈ আছো চাহ খাওক Nice to meet you. Thank you. Bola, bola. আহিছো ও মা ও আমি আজিয়ে যাব লাগিব বোলে হঠাতে কাম এটা ওলাল আমাৰ ট্ৰেইন 2:30 আছে বোলে তাড়াতাড়ি ওলোৱা মা আহা আহা মই দেৰি আছে মা মই টিকেট কাটি তুমি অলপ বহা আহোঁতে টিকট এখন কাটি নিছিলোঁ আৰু এখন কাটি আনো মই ও বাইদেউ ইয়াতে কিয় বহি আছে আৰু ট্ৰেইন নাই ৰাতি 10:35 আহিছে কাৰোবাৰ হৈছে নেকি মই মোৰ আপাটোক ৰখি আছো সি দেখোন টিকট কাটিব গৈছে আমি এদিন হেৰিলৈ যাম আপোনাৰ ট্ৰেইন কেতিয়া আছে 2:30 কি 2:30 এতিয়াতো 4:30 বাজি আপোনাৰ ল'ৰাই আপোনাৰ তাত কিবা ফটো আছে নেকি আছে এখন ফটো মোৰ তাত আছে এইটো ল'ৰা বাইদেউ এজন ল'ৰাকতো মই অলপ আগত ট্ৰেইনত উঠি যোৱা দেখা পাইছোঁ সি অকলে আপোনাক এৰি থৈ গুচি গ'ল কিজানি কি হ'ল আপুনি যে মন মাৰিলে সি কিজানি মোক লৈ অহাৰ কথা পাহৰি এতিয়া মই কি কৰোঁ ঘৰত যাবতো পইচাও নাই ৰ'বা মই তাক অকণমান ফোন কৰোঁ কৰকচোন বাইদেউ ইমান চিন্তা কৰি লাভ নাই আপুনি আজি মোৰ ঘৰত বলক কালি মই আপোনাক আপোনাৰ ঘৰত থৈ বাকাটো এনে থৈ দি গৰমটা আহিছে তাড়াতাড়ি কৰ চব চিজিল কৰ
চবান তাড়াতাড়ি লিয়া তোরে হানি আতে না টাইম লাগে যা মিরে এইবোৰ কি তই ফুৰিতা নাই গলি কি আমাক গৰমান লাগিলে কলে পাতিছি নহয় তোমাৰ কামখিনি হ'ল না ও আপুনি নগল নেকি মানে এইবোৰ কি হৈছে মই একো গম পোৱা নাই আপুনি এফালে আহকচোন আৰু আপুনি আহক বাইদেউ আপোনাৰ ল'ৰা নিচিনা ল'ৰা থকাত কৰি নথকাই ভাল আমি গাঁৱৰ শিক্ষিত মানুহ হ'ব পাৰোঁ কিন্তু আমাৰ মানৱতা আছে বীৰেন এইবোৰ যি হৈ গ'ল বাদ দিয়া অশিক্ষিতৰে মানৱতা নাথাকে শিক্ষিতৰ মানৱতা থাকে বাইদেউ আজিৰ পৰা আপুনি ইয়াতে থাকিব আৰু কিবা অসুবিধা হ'লে আৰু আজিৰ পৰা এইটো বাদ দিয়ক যে আপোনাৰ